অসমৰ নামঘৰ প্ৰাংগণত এয়া শ্ৰী শ্ৰী মা কামাখ্যা দেৱীৰ মন্দিৰৰ এটা চেম্পল বনাইছে। মই দেখাই আছোঁ লাহে লাহে। এয়া প্ৰয়াগৰাজ কুম্ভৰ 7 নম্বৰ ছেক্টৰত অসমৰ এটা আৰ্হি প্ৰস্তুত, কামাখ্যা মন্দিৰৰ এটা আৰ্হি প্ৰস্তুত কৰিছে। কামাখ্যাৰ মূল মন্দিৰটোৰ যিটো আৰ্হি, সেই আৰ্হিটোৱে ইয়াত আছে। আৰু সন্মুখতে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ মূৰ্তিজনা স্থাপন কৰা হৈছে। এয়া অসমৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ গামোচা ইয়াত প্ৰদৰ্শিত কৰা হৈছে। অসমৰ বৈষ্ণৱ পৰম্পৰাৰ ওপৰত অলপ অলপ বুৰঞ্জী লিখি সেইবিলাকত দিছে, যাতে ৰাইজে অসমৰ সনাতনী পৰম্পৰাৰ ওপৰত জানিব পাৰে, পঢ়িব পাৰে। আৰু মোৰ পিছফালে এয়া মাজুলীৰ মুখাশিল্প, যিটো মাজুলীতেই সাধাৰণতে বনোৱা যায়। অসমৰ গৌৰৱ মুখাশিল্প। এয়া ধনু, এয়া পুতনা ৰাক্ষসী, এয়া ৰাম লক্ষ্মণ, এয়া ৰাক্ষসৰ মুখ বৰাহৰ, এয়াও ৰাক্ষসৰ মুখা এখন। ইয়াৰ কাম কাজবোৰ ধুনীয়াকৈ বাঁহেৰে বৰ সুন্দৰকৈ সাজিছে। চালে চকুত লাগে, চকুত লগা ষ্টাইলত বনাইছে। খন্তেক পিছতে আমাৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব। খন্তেক পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। সেয়েহে সকলোকে মঞ্চত উপবিষ্ট হ'বৰ কাৰণে অভিনন্দন জনালোঁ। এয়া মই মূল নামঘৰত সোমাই আছোঁ। নামঘৰৰ সন্মুখত এয়া গুৰু আসন। ইমান ধুনীয়াকৈ সজাইছে, চালে চকুত লাগি যায়। মই গৰ্গৰ বাক্য কুমৰী নন্দে বৰ্ণাইলা কৃষ্ণৰ গুণয়ানন্দে। রাম কৃষ্ণর অদ্ভুত মহিমা দেখি গুরভীন্দ্রে আকি অভিহেকি গোপ গুর
কুম্ভ মেলাৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰৰ মিনছ অসমৰ যিটো কেম্প সেই কেম্পৰ এটা সৰু দৃশ্য मम प्रिय भरत सभा सहस्रवदन तुम रोदस गावे हस कहि श्रीपति कंठ लगावे सनकादिक ब्रह्मादि मुनीसा नारद सारद सहित अहिंसा जम कुबेर दिक्पाल जहात कवि कोविद कहि सके ब्रह्मा श्री राम जय राम जय जय राम 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 श्री राम जय राम দাসজী মহাৰাজজী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ইয়াত উপস্থিত হোৱা শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল আৰু জয় জয়তে আপোনালোক সকলোলৈকে শ্ৰী শ্ৰী আউনীআটী সাংস্কৃতিক সেৱা সমিতিৰ তৰফৰ পৰা এই অপ্সৰা নৃত্যৰ বাদ্যটি সম্পূৰ্ণ বেলেগ ঢোলক বাদ্যত এই অপ্সৰা নৃত্যটো প্ৰদৰ্শন কৰা হয় কিন্তু আজি আমি খোল বাদ্যতে এই ঢোলক বাদ্যৰ বাজনাখিনি বজাওঁ সেয়েহে আপোনালোকক আগতীয়াকৈ এই বিষয়ে আমি জনাই থৈছোঁ ধন্যবাদ অপ্সৰা নৃত্য
পদ ভরে কিনো ধমকে ধমকে পদ ভরে আমার অতি মধুর মন্দিরে ও হে বাজে অতি মধুর মন্দিরে ধন্যবাদ। शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। हे कृष्ण करुणा सिन्धु दीनबन्धु जगत्पते गोपेश गोपिका कान्तं राधाकान्तं नमोस्तुते। आज प्रयागराज में अनुष्ठित हुआ दिव्य और भव्य महाकुंभ मेले में उपस्थित रहे आवनियति सत्र का सत्राधिकार गुरुजी और दक्षिण बाद सत्र के सत्राधिकार गुरुजी को प्रणाम करते हैं और प्रयागराज में प्रागज्योतिषपुर क्षेत्र को अच्छा से सम्मेलन करने वाले परम पूज्य केशवदास गुरुजी को प्रणाम करके आज हम दक्षिण बाद सत्र के ऐतिह्य रहने वाले वृंदावन के असमिया एक नाम हम लोग यहाँ उपवेशन करने वाले हैं। अगर उसमें कुछ त्रुटि रह जाए तो कृपया आप सभी हमको क्षमा कीजिएगा। हे हमार प्रभु वृंदावने धेनु लोया सोले कानू गुस्थर माजे मुरुली बजाय
झूम